ইছলাম ধৰ্মীয় লোকসকলৰ আজি লাষ্ট ইফতাৰ অহাকালি ঈদ হ'ব। অহাকালিও মই এই চিৰাং জিলাৰ মজাবাৰী গাঁৱত মই উপস্থিত হ'ব ঈদৰ। তো যেন হওক আমি 3-4বাৰমান হ'ল এই মাহত, ৰমজান মাহত মুছলিম সম্প্ৰদায়ৰ লগত, ইছলাম ধৰ্মীয় লোকসকলৰ লগত ইফতাৰ পাৰ্টি কৰাটো খুব ভাল লাগিছে। মই ধৰ্ম যেনেই নহওক, হিন্দু হ'ব পাৰে, মুছলিম হ'ব পাৰে, বা খ্ৰীষ্টান বা বুদ্ধিষ্ট জৈন বা বহুত বা বাথৌ আমাৰ বড়োসকলৰ, আমি চবেই BTC-বাসী। BTC-ত থকা লোকসকল আমি একেলগে থাকিম, একেলগে আমি কাম কৰি যাম BTC উন্নয়নৰ কাৰণে। এইকাৰণে আমি আহিছোঁ। মুছলিম সম্প্ৰদায় হ'লেও আমি আহিছোঁ। কোনোবা খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ লগতো কেতিয়াবা যদি গীৰ্জাত যাব লাগে আমি যাই, কেতিয়াবা পূজা কৰিব লাগে বেংগলী সম্প্ৰদায়ৰ লগত, তাতেও আমি গৈছোঁ। মুঠতে আমাৰ ধৰ্ম লৈ পেলাই কোনো ডিভাইড নাই, ডিভিজন নাই। আমি সকলোৱে একে, ধৰ্ম বেলেগ বেলেগ হ'লেও আমি BTC-ৰে মানুহ, BTC-তে বসবাস কৰি পেলাই এই অঞ্চলৰ শান্তি বজাই ৰাখি, একতা বজাই ৰাখি আমি কাম কৰাটো আমাৰ উদ্দেশ্য সকলোৰে এইটো। তো সেইখিনি কথা। হয়, বিৰাট ভাল লাগিল আজি ইফতাৰ পাৰ্টিত আমি অংশগ্ৰহণ কৰিব সুযোগটো পোৱাৰ কাৰণে। এই অঞ্চলৰ মানুহখিনি আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে ইফতাৰৰ লগতে এইখন অঞ্চল বা অসম বা ভাৰতবৰ্ষ যাতে শান্তিৰে আমি হিন্দু, খ্ৰীষ্টান, জৈন, বৌদ্ধ আমি একেলগে যাতে বসবাস কৰিব পাৰে, তাৰ কাৰণে যিটো দোৱা ইয়াত আমি ভাগ ল'ব পাৰি আমি বহুত আনন্দিত। অহাকালি ৰমজান মাহৰ অন্তিমটো মানে কি হ'ব, আপুনি কি ক'ব অসমবাসী ৰাইজলৈ বা ইছলাম ধৰ্মাৱলম্বী? শুধু আমি অসমবাসী লগতে ভাৰতবাসী আৰু দুনিয়া লগতে এইখন অঞ্চল আমি যাতে শান্তিৰে বসবাস কৰিব পাৰে, বা তেখেতসকলক যিসকলে মুছলিম ধৰ্মীয় লোক তেখেতসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে অহা যিটো নৱবৰ্ষৰ আমি যাতে শান্তিৰে একতাৰে আমি যাতে জীয়াই থকাৰ আমাক আল্লাহ যাতে আমাক দোৱা কৰি দিয়ে, তাৰ কাৰণে খুব ভাল পাইছোঁ। আৰু এইটো আমাৰ এই আজি যে ইফতাৰ যিটো আমি কৰিছোঁ, এইটো আমাৰ এৰেঞ্জমেণ্টটো আমাৰ বনৰগাঁও 9 নং বনৰগাঁও ব্লকৰ ইনচাৰ্জ শ্ৰী যুবিৰাজ ব্ৰহ্মক এই কিবাটো কৰিছে। আমি এখেতৰ লগত আমি মিলিজুলি আমাৰ যিমান প্ৰাইমাৰী বা গাঁৱৰ মানুহ আছে আমি মিলিজুলি ইফতাৰটো কৰিলোঁ। লাষ্ট ইফতাৰ এইটো কৰা হ'ল। কিমান মানুহ গোট খাইছে ইফতাৰত? ইয়াত 350মান হ'ব। মানে আজি লাষ্ট বজাৰতো ইমান মানুহ হ'ব পৰা নাই, বেছিভাগ মানুহ টাউনতে আছে, বজাৰ কৰি আছে, যাৰ কাৰণে অলপ কম হ'ল আৰু কি।